নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছো আপোনালোকক এই ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টোত আমি ইনক্ৰিমেন্ট কেনেকৈ ক্যালকুলেশন কৰা হয় সেই বিষয়ে চাম যেহেতু জুলাই মাহত সকলো কৰ্মচাৰীৰে ইনক্ৰিমেন্ট লাগে ইনক্ৰিমেন্ট লগাৰ পিছত স্যালাৰি কিমান ইনক্ৰিজ হয় সেই ক্যালকুলেশনটো আপুনি নিজে কৰিব পাৰিব এই ভিডিঅ'টো চোৱাৰ পিছত হেহে ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ পিছত নিজৰ স্যালাৰি ইনক্ৰিমেন্ট লগাৰ পিছত কিমান ইনক্ৰিজ হ'ব আপুনি নিজে ক্যালকুলেশন কৰিব পাৰিব আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো ইনক্ৰিমেন্ট ক্যালকুলেশন কৰাৰ আগতে প্ৰথমতে আমি বেসিক পেটো জানি ল'ব লাগিব নিজৰ বেসিক পেটো কি হয় যদি আপুনি নিজৰ বেসিক পেটো নাজানে তেতিয়া আপুনি ইনক্ৰিমেন্ট উলিয়াওতে খেলিমেলি হ'ব হেহে বেসিক পেটো জানিবৰ বাবে ফিনাসাম এমপ্লয়ি লগিনৰ পৰা এখন পে স্লিপ ডাউনলোড কৰি ল'ব যেহেতু আমাৰ প্ৰত্যেক বছৰ জুলাই মাহৰ স্যালাৰিত ইনক্ৰিমেন্ট লাগে হেহে পাৰিলে জুন মাহৰ যিখন পে স্লিপ থাকিব হেখন ডাউনলোড কৰিব মই এখন আপোনালোকক এতিয়া পে স্লিপ দেখাম এইখন আপোনাৰ জুন 2026 ৰ পে স্লিপ হয় সব এটা আমাৰ বেসিক পে কি আছে পে অফ স্কেল গ্ৰেড পে আৰু টোটাল পে যেটো আছে আমাৰ 21440 টকা 21440 টকা এটো হৈ যায় আমাৰ বেসিক পে এতিয়া আমাৰ ইনক্ৰিমেন্ট এই বেসিক পে টোৰ ওপৰত লাগিব আহক এতিয়া আমাৰ ইয়াৰ ক্যালকুলেশনটো চাও এতিয়া আমাৰ যেটো বেসিক পে পালো এটো 21440 টকা এটো আমাৰ বেসিক পে এই বেসিক পে টোৰ ওপৰতে আমাৰ কি হ'ব এতিয়া ইনক্ৰিমেন্ট লাগিব আৰু ইনক্ৰিমেন্ট কিমান লাগে 3% লাগিব এই 3% টো আমাৰ গেজেটেড হক নন গেজেটেড হক গ্ৰেড 4 হক সকলো এমপ্লয়িৰ কাৰণে 3% হ'ব বেসিক পে 3% কি হয় আমাৰ ইনক্ৰিমেন্ট লাগে প্ৰত্যেক বছৰ জুলাই মাহত আমাৰ হেতু ইনক্ৰিমেন্ট লাগিব এতিয়া এই 21440 টকা যে আমাৰ 3% ইনক্ৰিমেন্ট লাগে তে হয়গে কিমান আমাৰ 643.20 ইমানটো আমাৰ ইনক্ৰিমেন্ট হয় এতিয়া কি হয় এই পইচাটো কি কবলৈ আমি এতিয়া ৰাউন্ড অফ কৰিব লাগিব এতিয়া ইয়াত আমি ৰাউন্ড অফটো কেনে কৰো নেক্সট টু 10 ৰাউন্ড অফ কৰো ইয়াত আমাৰ কি হৈছে 643.20 তো ইয়াক আমাৰ নেক্সট টু 10 ৰাউন্ড অফ কৰিলে হয়গে আমাৰ 650 এটো কৰিব লাগিব মানে ইয়াক আমি ৰাউন্ড অফ কৰিছো এতিয়া ৰাউন্ড অফ কৰোতে বহুত আপোনালোকক কিছুমান এনেকৈ ওলাব পাৰে আপোনাৰ 999 ওলাব পাৰে ইয়াক আমি নেক্সট টু 10 ৰাউন্ড অফ কৰিলে হ'বগে আমাৰ 1000 এতিয়া 991 যদি হয় তাকো আমি নেক্সট টু 10 ৰাউন্ড অফ কৰিলে হয়গে আমাৰ 1000 এইকেইটা কথা মনত ৰাখিব এতিয়া ৰাউন্ড অফটো কৰিবলৈ শিকিলে আশা কৰো আৰু দুটামান ডাউট থাকিব পাৰে আপোনালোকৰ সাপোজ এনেকুৱা আহিলে 1055.5 আহিলে তেতিয়া আপোনালোকে নেক্সট টু 10 ৰাউন্ড অফ কৰিলেগে হ'ব আমাৰ কিমান 1060 1060 টকা এটো আপোনাৰ নেক্সট টু 10 ৰাউন্ড অফ কৰিব তে এটো আপোনাৰ নেক্সট টু 10 ৰাউন্ড অফ কৰিলে কিমান হৈ যায় আমাৰ 650 টকা এতিয়া কি হ'ব এই যেটো ইনক্ৰিমেন্ট হল এই ইনক্ৰিমেন্টটো আমাৰ এতিয়া এটা নতুন বেসিক পে বনাব আৰু এই 650 रुपीस টো যেটো আছিল আপোনাৰ স্কেল অফ পে আমাৰ কিমান আছিল 15240 টকা তাৰ লগত এড হৈ যাব 15240 টকা যেটো আছিল স্কেল অফ পে তাৰ লগত এই 650 रुपीस এড হৈ যাব কিমান হৈ যাব আপোনাৰ এটো 15890 টকা এটো আপোনাৰ হৈ গল এতিয়া নতুন স্কেল অফ পে হেকানে ইয়াত লিখিছিলো অল বেসিক পে আৰু ইয়াত আপোনাৰ লিখিছো নিউ বেসিক পে আৰু গ্ৰেড পেটো সেমে থাকিব গ্ৰেড পেট কোনো চেঞ্জ নাহে গ্ৰেড পেটো হৈ যাব আপোনাৰ 6200 টকা এটা নেক্সট যেতিয়া আপোনাৰ নেক্সট ইয়াৰ যেতিয়া আপোনাৰ ইনক্ৰিমেন্ট লাগিব তেতিয়া আপোনাৰ কোনটো বেসিক পেট লাগিব এটো বেসিক পেট লাগিব 22090 টকা 22090 টকা বেসিক পেট আপোনাৰ কি লাগিব ইনক্ৰিমেন্ট লাগিব আশা কৰো এখিনলৈকে ক্লিয়াৰ হ'ল বাকিখিনি ঠিকই আছে এলাউন্সেস খিনি ডিএ এতিয়া আপোনাৰ হৈছে 60% ডিএ কি হল লাগে আপোনাৰ বেসিক পেট লাগে 60% কৰিলে আপোনাৰ 13254 रुपीस আহিব এইচআৰএ 8% যাৰ যেনেকৈ হয় কিছুমানৰ 7% ও আছে যদি ৰুৰেলত হয় অফিসটো 8% যদি আপোনাৰ ডিস্ট্ৰিক্টত থাকে বাকি আপোনাৰ গুৱাহাটীৰ কাৰণে কিছুমান হেড কি থাকে 10% হয় যেনেকৈ গুৱাহাটীত আপোনাৰ 10% আছে এইচআৰএ টো মেডিকেল 600 সকলো কাৰণে আৰু স্পেশাল পে কিছুমান ডিস্ট্ৰিক্টত আছে আৰু কিছুমান ডিস্ট্ৰিক্টত নাই তো ইয়াত মই স্পেশাল পে ধৰা নাই বাকি এই টোটালটো কিমান হৈ গল 37711 এটো হৈ গল আপোনাৰ গ্ৰছ স্যালাৰি তাৰপিছত এনপিএছ ইয়াতে শুনক যি সকল ওপিএছত আছিল তেওঁলোকৰ কি হয় জিপিএফ কাট হয়
এতিয়া GPF টো তেওঁলোকে নিজৰ হিচাপে কটাব পাৰে যিমান কটায় মই আপোনাক ইয়াত NPS ধৰি থৈছোঁ NPS ত কি হয় বেসিক প্লাস DA তাৰ 10% কাট হ'ব এই যেটো বেসিক আছে আৰু DA আছে ইয়াৰ 10% ইয়াৰ 10% হয় আপোনাৰ 3534 रुपीस PTax মানে প্ৰফেশনাল টেক্স 208 रुपीस আৰু GIS যেটো গ্ৰুপ ইন্স্যুৰেন্স 200 আৰু MMLSY 225 তো টোটাল ডিডাকশন আপোনাৰ হয়গে 4167 টকা আৰু নেট স্যালাৰি হ'লগে আপোনাৰ যেটো আপোনাৰ গ্ৰছ অফ আজি এই ডিডাকশনটো মাইনাস কৰো আমাৰ হয়গে আপোনাৰ 33544 টকা 40 টকা হ'ব তো এটো হৈ যাব আপোনাৰ নেট স্যালাৰি ইটা আপুনি ইয়াৰ আগৰ মান্থত সক ইটা মই এখন পে স্লিপত দেখাম চাব ইয়াত আমি পাইছিলো কিমান 32556 টকা আমি পাইছিলো 32556 টকা পাইছিলো আৰু এতিয়া পাইছো আমি 33544 টকা তো কিমান ইনক্ৰিজ হ'ব 8 ইনক্ৰিজ হ'ল আপোনাৰ 988 रुपीस টোটাল ইনক্ৰিজ হ'ল আপোনাৰ ইনক্ৰিমেন্ট লগাৰ পিছত তো আশা কৰো আপোনালোকে ভালদৰে বুজি পালে যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব আজিলে ভিডিওটো ইমানে আছিল ধন্যবাদ